অসমৰ মিয়া যুৱতী হ'ল IAS বিষয়া। অসমৰ প্ৰথমজন মুছলমান মহিলা IAS। UPSCত উজলিল মিয়াৰ সন্তান। উম্মে ফাৰ্দিনা আদিল হৈছে অসমৰ প্ৰথম মহিলা প্ৰশাসনিক বিষয়া। বানপানী জিহাদী USTMত উম্মে ফাৰ্দিনাক সন্মান প্ৰদান। মিয়া আচাৰ্য মহবুবুল হকে USTMত সম্বৰ্ধনা জনালে মহিলা IAS বিষয়াগৰাকীক। অসমৰ মিয়াৰ সন্তান হ'ল প্ৰথম মহিলা প্ৰশাসনিক বিষয়া। খেদা মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা সম্প্ৰদায়ৰ জীয়ৰী হ'ল IAS। বিভিন্ন দল সংগঠনে যেতিয়া হাতে হাতে কলম তুলি দিয়াৰ পৰিলক্ষিত হৈছে, তেনে সময়তে বিভিন্ন দেশত মিয়াৰ সন্তানে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এতিয়া আৰু পিছপৰা জাতিটো পিছপৰি থকা নাই। ভিতৰুৱা অঞ্চলৰ বহু মিয়াৰ সন্তান আজি নিজৰ প্ৰতিভাৰে বিশ্বত উজ্বলি উঠিবলৈ সক্ষম হৈছে। ডাক্তৰ, ইঞ্জিনিয়াৰ, বেৰিষ্টাৰ, IAS, IPS, IRS, IFS, উদ্যোগীকৰণ ক'ত নাই মুছলমান। আজি সকলোতেই মুছলমানক দেখা যায়। আধুনিক যুগৰ লগত আধুনিক হৈছে মিয়া। শিক্ষাৰ প্ৰতি গুৰুত্ব দি শিক্ষিত হৈছে মিয়া। ডিজিটেল ডেস্ক ৰিপৰ্ট, ট্ৰুথ বাৰ্তা।